নমস্কাৰ আমি আকৌ আজি মানৱতাৰ মন্দিৰ যাক আমি মানৱতাৰ মন্দিৰ বুলি কওঁ আমাৰ মন্দিৰ আমাৰ ৰক্তদাতাৰ মন্দিৰ আমি মঙলদৈ ব্লাড বেংকত উপস্থিত আছোঁ আজি মোৰ ভাতৃপতি কন্দৰ্প ডেকা জন্মতে আমাৰ দৰঙৰ জনাৰাম চুপাৰ কৰ্মব্যস্ততাৰ পঢ়া শুনাতে টংলাত কৰিছিলে বহুদিন আগতে কৈছিলে শেষত আমাৰ ৰক্তদান কৰিব বিচাৰোঁ মই তেতিয়া তাক কৈছিলোঁ যে তোমাৰ এটা ভাল দিনত ৰক্তদান কৰিবা আজি তাৰ বাৰ্থডে উপজা দিন এই উপজা দিনত সি বহুত দিনৰ পৰাই কৈ আছিলে শেষত উপজা দিনত মই আজি ৰক্তদান কৰিম আৰু ৰাতিপুৱাই ফোন কৰিলে মই তাৰ লগত আহিলোঁ আৰু মোৰ যোনটো মনৰ ভাৱ যে আপোনাৰ এটা ভাল দিনত আপুনি ৰক্তদান কৰক আপোনাৰ বিবাহ বাৰ্ষিকত আপুনি ৰক্তদান কৰক আপোনাৰ কন্যাৰ জন্মদিনত আপুনি ৰক্তদান কৰক আৰু সেই ৰক্তদানেৰে যি এটা জীৱন জীয়াই তুলিব পাৰোঁ বা ৰাখিব পাৰোঁ সেয়ে আমাৰ ৰক্তদাতাৰ ইচ্ছা আমি একো নিবিচাৰোঁ আমাক এটা মৰমৰ মাত দিলে আমি ভাল পাওঁ আৰু এই আজি শুভখনত মই মোৰ ভাতৃপতিম কন্দৰ্প ডেকালৈ উপজা দিনৰ বহু শুভকামনা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী কন্দৰ্প ডেকা। মোৰ ঘৰ জনাৰাম চুকাত হয়। মই বৰ্তমান টংলাত থাকোঁ। টংলাৰ পৰা আজি মোৰ জন্মদিনৰ উপলক্ষে মঙলদৈ ব্লাড বেংকত ব্লাড ডনেট কৰিবৰ কাৰণে আহিছোঁ আৰু বহুত দিন আগৰ পৰাই মই শেখৰ দা আৰু ইউনিটিৰ লগত জড়িত হৈ আছিলোঁ আৰু মোৰ বহুত দিনে আশা এটা আছিলে যে মই মোৰ জন্মদিনৰ দিনা এটা বিশেষ কাম কৰিম আৰু সেই কামটো কৰিবৰ কাৰণে আজি মই বৰ্তমান সময়ত মঙলদৈ ব্লাড বেংকত উপস্থিত আছোঁ। তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আৰু আপোনালোকৰ এনেদৰে আগবাঢ়ি আহক আপোনাৰ এটা ভাল লগা দিনত ধন্যবাদ। ইউনিটি উইথ দ্য ব্লাড ডোনাৰ দৰং গোলাঘাট আৰু গুৱাহাটীতো আছে আমাৰ টংলাতো আছে কন্দৰ্প ডেকা টংলা আপোনালোকে সহযোগ কৰিব পাৰে ইউনিটিৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে যদি আপোনালোকে দিবলৈ মন আছে বা ইচ্ছা আছে ভাবি আছে ভয় লাগে আপুনি এবাৰ ওলাই আহক আপোনাৰ এই অভিযানত আমি আপোনাৰ লগত সদায় থাকি আমি কথা দিছোঁ ধন্যবাদ।